আজি আমি শিকিম খ্ৰীচ মুভিখনৰ বাঁহী পিচটো। ষ্টাইল কত আছে সা সা গা 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 পা 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 নি 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 ৰে, কিন্তু সা সাটো বজাওঁতে ঘৰটো ছিঙি ছিঙি বজাব লাগিব। সা সা গা এনেকে মানে কিমানটা বস্তু আছে সা সা গা 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 পা 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 নি 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 ৰে। তাৰপিছত আছে দুইটা বস্তু তিনিবাৰ যাব। ইয়াত আছে ga re sa re sa ni pa ga re sa এটা মানে স্পিডত গা ৰে সা নি পা গা ga re sa ni pa ga ni pa ga sa। ভালকে লিখি ল'বা এবাৰ। গা ৰে সা নি গা ৰে সা নি পা গা, তাৰপিছত পা গা সা। সেইকেইটা বস্তু স্পীডত আহিব। একেবাৰে লাষ্টত 3 নম্বৰটোত যেতিয়া বাজিব গা ৰে সা নি পা গা সা ৰে, তাৰপিছত নি সা, তাৰপিছত আছে ৰে গা পা নি সা পানী পাগা পানি পাগা ৰে গা ৰে গা পা ৰে গা পা নি সা পানি পাগা নি সা পানি পাগা। আকৌ সেইটো তিনিবাৰ। আৰু আছে মানে মেইন বস্তুটো তাৰো আকৌ এনেকে ছিঙি ছিঙি বজা আছে। নি সা ৰে নি সা ৰে গা পা নি পানি সা ৰে গা, ৰূপলে যাব পানি সা ৰে গা ৰূপলে ৰে নি সা ৰে গা পা, তাৰপিছত পা গা পানি সা ৰে গা ৰূপলে। ৰে গা পা গা ৰে গা পা, এইটো তীব্ৰ পা ৰে গা পা গা ৰে গা পা ৰে নি সা। এডোখৰ কিন্তু অলপ বুজাবলৈ মোৰ মানে এটা স্পীডত আনিব লাগিব ওপৰৰ তললৈ। আকৌ যাব লাগিব
খিনি লিখি ল'লে পাৰিবা ষ্টাৰ্টিং মই আকৌ কৰিছোঁ তোমাক sa sa ga 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 pa 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 ni ni re তাৰপিছত sa ga এটা আছে ga re sa ni pa ga sa sa itu sorry ga re sa ni pa ga sa তাৰপিছত ni sa re ga pa ni sa re ga re ga pa ga re ga pa re ni sa